Guys, Kumrusudu and সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। সো কাপোৰ চাপোৰ পিন্ধি মেলি ৰেডি এটা ক্লাস কৰিব যাওঁ। ক্লাস মানে মোৰ কম্পিউটাৰ ক্লাস এটা আছে। সো আমি কোড কম্পিউটাৰ ক্লাস কৰো হেতু আপোনালোকক দেখাই দিম আজি। সো লাষ্টলৈকে চাই থাকক ভিডিওটো। এফালে মোৰ ভণ্টি এজনী স্কুল যাব ওলাই আছে, মোৰ লগতে যাব আজি। তাৰ বেলা অলপ ইফালে ৰাস্তাটো হয়, তথাপিও এতিয়া মোৰ লগতে যাব। সো চাই থাকক লাষ্টলৈকে। ঘৰৰ পৰা ওলাই যাওঁ আৰু পালেহি এইফালে দুজনী আছে আৰু এইফালে তাই কৈছে মোবাইলত এনে ফটো তাই বেছি ধুনীয়াকৈ আহিছে। আমি এইফালে আজি খোজকাঢ়ি গৈ আছোঁ ক্লাছ কৰিবলৈ। আহি গ'ল এতিয়া গাখীৰখিনি মই দেখি দিছোঁ। আমাৰ এইফালে দুজনী আহাৰে হ'ল এইফালে ওপৰত চাৰে হাৰি আছে ভিতৰত এতিয়া ক্লাছ কৰিব। ৰুমটো দেখাই দিছোঁ ইয়াত নকৰে যেনিবা, বেলেগ ইফালৰ ৰুমটোত কৰে। চ' ইয়াত আমি ক্লাছ নকৰিলে বাহিৰতে বহি থাকোঁ। তো দেখাই দিছোঁ জেগাটো। আমাৰ দুজনে বহি আছে ক্লাছ কৰিবৰ কাৰণে। এতিয়া মানে মই কৈছিলোঁ ক্লাছটো বেয়া কৰিব যাম, কাৰণ ছাৰ অহাটো দেৰি হ'লে যে সেইটো কাৰণে ক্লাছ ক্লাছ নিজৰ নিজৰ কৰি আছে। ইয়াত মই কৰি আছোঁ, দুজনী কৰি আছে। জলদি জলদি স্পীড কৰোঁ। মই এইফালে কৰি আছোঁ, CSS কৰি আছোঁ। এতিয়া আজি বহুত টাইম ক্লাছটো কৰিলোঁ। ঘৰত যাওঁগৈ 9টাৰ পৰা 12টা বজালৈ ক্লাছ কৰিলোঁ, কাৰণ ষ্টুডেণ্ট ইমান নাছিলে। তো আজি আমাৰ ক্লাছটো কৰি দিলে 9টাৰ পৰা 12টা বজালৈ। এতিয়া আমি যাওঁগৈ। ব'লা যাওঁগৈ, ওলাই যাওঁগৈ। ঘৰত পালেগৈ দেখাই দিম আপোনালোকক। এতিয়া আমি যাওঁগৈ। চ' আজি বহুত দেৰি ক্লাছ কৰিলোঁ, 9টাৰ পৰা 12টা বজালৈ ক্লাছ কৰিলোঁ। গাড়ীত যাব লাগিবগৈ। ভাড়া হ'ল আমাৰ ঘৰৰ পৰালে 10 টকা ভাড়া লৈ। তল লৈ
এটা ফ্ৰী আছে খোলা নাই ন দেখিছা এইটো পোষ্টাৰ দিছিলে ঘৰত পাই গ'লহি আমি যে দোকানত সোমাইছিলোঁ তো তাত মই কি কিনিছিলোঁ সেইটো আপোনালোকক দেখুৱাই দিম তাত একো নেদেখুৱালে লগৰজনী কেমেৰাটো ধৰিব গ'লোঁ একদম ভালকৈ কেমেৰাটো ধৰি নিদিলে চ' কি বস্তু আনিছিলে সেইটো আপোনালোকক দেখুৱাই দিম অলপ মেকআপ চেকআপ কৰা বস্তু আৰু এটা বস্তুৱে হয় তথাপি আপোনালোকক দেখুৱাই দিছোঁ বস্তুটো কি আনিলোগৈ তাৰ পৰা দেখুৱাই দিম মই কি বস্তু আনিলোঁ এই বস্তু এটা আনিছিলোঁ তাৰ পৰা চ' কেমেৰাৰ সন্মুখত এনেকৈ কথা ক'ব নাজানো লাজ লাগে অলপ চ' তাত ধেৰ মানুহ আছিলে সেইটো কাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ চ' ইয়াতে দেখুৱাই দিছোঁ এইটো বস্তু আনিছিলোঁ আৰু তো আজিলৈ বাই বাই